সকলোৰে অপেক্ষা অন্ত পৰিল কিয়নো মাতৃ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী হয় বন্ধুসকল আপোনালোকে ঠিকই শুনিছে এটি পুত্ৰ সন্তানৰ মাতৃ হ'ল জনপ্ৰিয় হিন্দী সিৰিয়েলৰ অভিনেত্ৰী দেবলীনা ভট্টাচাৰ্য অভিনেত্ৰীগৰাকীৰ জীৱনলৈ আহি পৰিছে এক নতুন পুৱা আৰু অপূৰ্ব আনন্দ সময় বহুদিন ধৰি যি ক্ষণৰ বাবে সকলোৰে অপেক্ষাত আছিল আজি সেই খবৰে অনুৰাগীসকলৰ হৃদয়ত আনন্দৰ ঢৌ তুলিছে দেবলীনাই তেওঁৰ অভিনয়ৰ যোগেদি কেৱল সিৰিয়েলৰ পৰ্দাত নহয় অনুৰাগীসকলৰ হৃদয়তো নিজৰ এক বিশেষ স্থান দখল কৰিছে মাতৃত্বৰ এই মৰম লগা মুহূৰ্তয়ে তেওঁৰ জীৱনক সম্পূৰ্ণ কৰি তুলিছে এই সুখবৰটোৱে তেওঁৰ অনুৰাগীসকলৰ মাজত এক আনন্দৰ বন্যা বৈছে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলে এই সুখবৰ উদযাপন কৰি তোলাটো যেন এক পৰম আনন্দৰ সময় মাতৃত্বৰ এই নৱজীৱনক স্বাগতম জনাই দেবলীনাক আশীৰ্বাদ আৰু শুভকামনা জনাইছো তেওঁৰ সন্তানৰ জীৱন আনন্দ আৰু সাফল্যৰে পূৰ্ণ হওক তাৰে কামনা কৰিলো ধন্যবাদ